हेलो फ्रेंड्स प्रथमे मैं आपनालोक सकलोके बिहुर बहुत बहुत शुभेच्छा और उलग जनालो। बिहु केनेकुवा गइसे आजिर পৰা आरम्भ হৈছেহে আৰু এতিয়াতো আৰু ৩-৪ মাহ আৰু অসমত থাকিবই বিহু। এনেও এবাৰ অসমত উদুলি মুদুলি পৰিৱেশ। এবাৰ আমাৰ বিহুৱে গিনেছ বুকতো স্থান পালে। হে আমাৰ কাৰণে মানে অসমবাসীৰ কাৰণে বিৰাটেই এটা গৌৰৱৰ কথা। বিৰাট ভাল লাগিল কালি আমি প্ৰগ্ৰামটো চালো। ইমান ধুনীয়াকৈ ইমান ডিসিপ্লিনকৈ কৰিছে। সঁচাকৈ মানে হলাক ল'বলগীয়া আৰু সঁচাকৈ ধুনীয়া হৈছে। আমাৰ বিহুৱে যেন এনেদৰে আৰু আগবাঢ়ি গৈ থাকে আৰু বিশ্ব দৰবাৰত যেন আমি বিহুক লৈ বহুত গৌৰৱ কৰিবগে পাৰোঁ আৰু তাৰে কামনা কৰিলোঁ। আৰু পিঠা পনা বনাইছে চাগে আপোনালোকে। ময়ো বনালোঁ কেইটামান কিবা কিবি, কাৰণ ল'ৰা ছোৱালীকেইটাকো অলপ দেখুৱাব লাগে এইবিলাক মানে আমি বিহুত কি খাওঁ কি কৰোঁ, নহ'লেনো সিহঁতি কেনেকৈ জানিব ন। সেইকাৰণে অলপ কিবা কিবি বনাইছোঁ আৰু ভাবিছোঁ আপোনালোককো দেখুৱাওঁ কি কি বনালোঁ মই। তেনেহ'লে ব্লগটো আৰম্ভ কৰোঁ। এতিয়া মই কেইটামান তিল পিঠা বনাম, ভাবিছোঁ আপোনালোককো দেখুৱাওঁ মই কেনেকৈ তিল পিঠা বনাওঁ। মই সকলোখিনি বস্তু ৰেডিয়ে কৰি ৰাখিছোঁ। চাউলো গুড়ি কৰি ৰাখিছোঁ আৰু তিল আৰু গুড় চব মিক্স কৰি ৰাখিছোঁ। এতিয়া এখন মই লোহাৰ টাৱা লৈছোঁ আৰু এখন চাহ চকা চাকনি লৈছোঁ। আৰু মই কৰি ৰখা বৰা চাউলৰ গুড়িখিনি 2 চামুচমান চাহ চকা চালনীতে লৈ পিনে চাকনিখনতে মই অলপ চালি দিছোঁ। যেতিয়া অকণমান গৰম হৈ আহিব আৰু চাউলখিনি অকণমান উঠি আহিব, তেতিয়া আপুনি আপোনাৰ কৰি ৰখা যিখিনি গুড় আৰু তিলৰ মিশ্ৰণ সেইখিনি দি দিব পাৰে। প্ৰথম পিঠাকেইখন ইমান ভাল নহ'বও পাৰে, তাকে লৈ ইমান চিন্তা কৰিব নালাগে। ইমান প্ৰথমতে বনাওঁতে অকণমান বেয়া হয়ে প্ৰথমকেইখন, কিন্তু বনাই থাকিলে লাহে লাহে বাকীকেইখন ভাল হৈ আহি থাকিব। মোৰো ভাল হোৱা নাই এই প্ৰথম পিঠাখন। এতিয়া চাওঁচোন ছেকেণ্ডখন কেনেকুৱা হয়। এইখন আগৰখনতকৈ ভাল হৈছে যেন লাগিছে। এতিয়া অকণমান কনফিডেন্সটো আহিছে মোৰ। বাকীকেইখন এতিয়া ভাল হ'ব বুলি আশা কৰিছোঁ আৰু। তিলপিঠা বনাই থকাটো এটা আকৌ বৰ বেলেগ নিচা দেই। যদি ভাল হয় বনায়ে থাকিব মন যায়। ইখনৰ পিছত ইখন কেনেকৈ ভাল কৰিব পাৰোঁ সেইটোতেই মানে মনটো গৈ থাকে আৰু। সঁচাকৈ চাওকচোন থাৰ্ডখন আৰু ভাল হৈ উঠিলে। এনেকৈ আপোনালোকে বনাবচোন। এতিয়া মই ক'লা চাউলৰ অকণমান ক্ষীৰ বনাম বুলি ভাবিছোঁ। এই গাখীৰ 1 লিটাৰমান লৈছোঁ। চাউলখিনি মই আগতেই আধা ঘণ্টামান তিয়াই ৰাখিছিলোঁ আৰু এতিয়া অকণমান গ্ৰাইণ্ড কৰি লৈছোঁ আৰু এই গাখীৰত চাউলখিনি দিছোঁ। এতিয়া চাউল কিন্তু মই একেবাৰে কমকৈ দিছোঁ, 1 মুঠিমানহে চাউল দিছোঁ মই। এতিয়া মই ইয়াত চেনি দিম। চেনি মোক যিমান লাগে মই সিমানখিনি জোখতে লৈছোঁ। ৰ'ষ্টেড আমণ্ড বাদাম কেইটামানো দি দিওঁ। অকণমান কনডেন্স মিল্কো দিম। 1 চামুচমান দিম আৰু 1-2 চামুচমান দিম। বেছিকৈ দিলেও আকৌ বেছি মিঠা হৈ যাব যে, সেইকাৰণে 2 চামুচমানেই দিম চাগে। অকণমান মই কোকোনাট ক্ৰীমো দিম। কোকোনাট ক্ৰীম দিলে অকণমান তাৰ টেষ্টটো কোকোনাটৰ আহিব, তেতিয়া ভাল লাগে। মই কোকোনাটৰ যিকোনো বস্তুৱে বহুত ভাল পাওঁ। বিস্কিটেই হওক, চাটনিয়েই হওক বা যিকোনো বস্তুৱে, ব্ৰেডেই হওক। কোকোনাট ব্ৰেড এটাও পায় কিন্তু ইয়াতে, বিৰাট ভাল লাগে খাই মোৰ এইটো।
মই মানে কোকোনাট থাকিলে বহুত ভাল পাওঁ, সেইকাৰণে কোকোনাট ক্ৰীমো অলপ এড কৰিছোঁ ইয়াতে। এইটো ফ্ৰেছ ক্ৰীম হয়, ফ্ৰেছ ক্ৰীমো অকণমান দিম মই ইয়াতে। এয়া এতিয়া আমাৰ ব্লেক ৰাইচ ক্ষীৰ ৰেডি। এইফালে বনাই আছোঁ একেবাৰে গৰম গৰম তেল পিঠা। মই যে তেল পিঠা খাই ইমান ভাল পাওঁ। ইয়াতো মই কোকোনাট এড কৰিছোঁ। কোকোনাট আছে, পিঠাগুড়ি, বৰা পিঠাগুড়ি, আৰু দিছোঁ মই ইয়াতে গুড় দিছোঁ, আৰু কি দিছোঁ, বেকিং পাউডাৰ। এইকেইটাই 4টা বস্তুৱে আছে আৰু এইকেইটা একদম ফুলি যেতিয়া আহে ইমান ভাল লাগে দেখিবলৈ। এয়া চাওক কি মই বনালোঁ। এয়া আমাৰ বিহুৰ জলপান। প্ৰথমতে নিমকি আছে, খুৰমা, তেলপিঠা, ইয়াত আছে লস্কৰা নাৰিকলৰ, আৰু তিলপিঠা। কেনেকুৱা হৈছে তিলপিঠাকেইটা। এয়া আছে ক'লা চাউলৰ মানে ব্লেক ৰাইচৰ ক্ষীৰ, কেক, এয়া দৈ চিৰা গুড়, আৰু সেইটো তিলৰ লাড্ডু। মোৰ আয়োজনখিনি ধুনীয়া হৈছেনে বাৰু? তেনে কেনেকুৱা লাগিছে খাই? ভাল? খোৱা বিহু। মায়ে বিহু বনাই দিছে, খোৱা এতিয়া, যিমান খোৱা খাই থাকা। এই পিঠাটো যে বিৰাট ভাল হৈছে, এইটো পিঠাটো। ইয়াত নাৰিকলো দিছোঁ মই। এতিয়া টাইনাৰ কেইজনীমান ফ্ৰেণ্ডছ আহিছে। সিহঁতে মানে এই 22 তাৰিখে ইয়াতে বিহু পাতিছে, তাতে নাচিব। সেইকাৰণে সিহঁতে প্ৰেক্টিছ কৰি আছে। মই সিহঁতৰ কাৰণে ভাত চাত বনাই আছোঁ ইফালে। আজি মোৰ বিহু আয়োজনখিনি কেনেকুৱা দেখিলে আপোনালোকে? খাবলৈ কিন্তু ভাল হৈছে। দেখিবলৈ কেনেকুৱা হৈছে নাজানো, কিন্তু খাবলৈ ভাল হৈছিলে। তিলপিঠা মই আগতে কেতিয়াও বনোৱা নাছিলোঁ। ইয়াতে আহি নিজে নিজেই বনাই ইউটিউবতে চাই শিকিছোঁ, আৰু বেলেগনো ক'ত শিকিম আৰু, ইউটিউবতে চাই মেলি শিকিলোঁ। আৰু এতিয়া এবাৰ সৈতে দুবাৰে বনাই পাইছোঁ। আগতে বনোৱা নাছিলোঁ মই তিলপিঠা। তেনেহ'লে আজি ব্লগটো কেনেকুৱা দেখিলে? যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ এটা নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।